বস্তুটো লৈ ললো একদম ডাইৰেক্ট ঘৰত লৈ আহিলো মানে আগতে মই চালো মানে খুলি কিনে তো এইফালে চাব এইফালে আছে দুটা ফেন একদম মজা আৰু এইফালে আছে নিখিল দোষ ই মানে বিচিত্ৰতৰ ঘৰত একদম ৰসগোল্লা খাবলৈ আহি গ'ল একদম তাগৰা তাগৰা ৰসগোল্লা আৰু নিজৰ লেটা লোৱাটো খোৱা নাই এতিয়ালৈকে পাৰ্টিটো তো হে গাইছ কি খবৰ আশা কৰিছো সকলো ভাল তো আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম তো আজি ঘৰতে আছো মই বৰ্তমান আৰু এফালে অলপ খোৱা দিলো আমাৰ মুৰ্গীকেইটাক তো ইয়াত মাৰ আৰু মোৰ কেইটামান আছে আৰু ঘৰটো মানে আধাতে হৈ আছে ভাবিছোঁ টিন লগাম আগতে কৈছোঁ এইটোৰ অলপ প্ৰব্লেমৰ কাৰণে অলপ ৰখি আছোঁ তো টিন চিন লগাই আৰু মানে আজি বস্তু এটাও মোৰ আহিব যিটো মানে ইনচুভেটৰ বুলি কয় তো সেই বস্তুটো মানে মই অৰ্ডাৰ দিছোঁ কেইটামান বস্তু মানে কেইটামান পাৰ্টছ অৰ্ডাৰ দিছোঁ তো সেই বস্তুটো ঘৰত বনাব লাগিব এডাপ্টাৰ কিবা ফেন যে সৰু সৰু তো মানে 12 ভল্টত চলিব বস্তুকেইটা অৰ্ডাৰ দিলোঁ তো এতিয়া আহিব আজি মানে তো আহিলে বস্তুটো ল'ম আৰু আপোনালোককো দেখাম মানে আনবক্সিং টাইপৰ ভিডিঅ'টো হ'ব কিন্তু ব্লগ হয় আৰু তো সেইটোৱে আৰু আপোনালোক কণ্টিনিউ চাব ভিডিঅ'টো বস্তুটো অৰ্ডাৰ দিছোঁ তো সেই বস্তুটোৰ মানে প্ৰাইচটো হৈছে 420 টকা আৰু বস্তুটো আহি আছে বাৰু এতিয়া কল কৰিছোঁ মই তো কৈছে 12:30 এটামানত আহিব তো 12:30 বেছি হ'ল এতিয়া তো এটামান বাজিব হ'ল আৰু তো আহিব মানে তো আপোনালোককো দেখাম আৰু মানে এতিয়া কি কৰিম ভাবি পোৱা নাই গাইছে একদম ছেকেণ্ড ইয়াৰটো পাছ হ'লোঁ এতিয়া আপোনালোকক মই কৈছিলোঁৱে মই পাছ হৈ ফেল হৈ ব্লগ দিম তো আগৰ ব্লগটো দিলোঁৱে আৰু এই ব্লগটো মই দিছোঁ যে এইটো আগতে দিব লাগিছিলে পঢ়োঁ নে নপঢ়োঁ এইটোৱে ভাবি আছোঁ পঢ়িলেতো মানে ভাবিছোঁ 4 বছৰটো এনে লছ কৰাতকৈ মই কিবা যদি বেলেগ কিবাও কৰোঁ আৰু সেইটো অলপ পইচা চইচা হ'ব আৰু এনেকুৱাও পইচা যে নাই যেনেকুৱা মানে আমি একদম মানে বহুত পইচা লাগিবতো 4 বছৰ পঢ়াটো মানে ডিগ্ৰীটো কমপ্লিট কৰিবৰ কাৰণে মানে BA আৰু তো কি হয় এতিয়া গম নাপাওঁ ছেকেণ্ড ইয়াৰ পাছ হোৱাৰ পিছতো আৰু টেনশ্যন হৈ যায় গাইছ কি কৰোঁ আৰু অহা বছৰটো মানে নিয়মটো অলপ চেঞ্জ হ'ল মানে 2027ৰ যিটো HS এক্সামৰ পাছ মাৰ্কটো হ'ব 33 হ'ব আমাৰতো 30 আছিলে তো তেনেকুৱা আৰু প্ৰেক্টিকেল থকাকেইটা 24 এনেকুৱা আছিলে বস্তুটো লৈ ললো একদম ডাইৰেক্ট ঘৰত লৈ আহিলোঁ মানে আগতে মই চালোঁ মানে খুলি কিনে তো এইফালে চাব পাৰে আপোনাৰ এইফালে আছে দুটা ফেন একদম মজা DC হৈ গৈছে কেইটা তো এটা আছে মানে ইনচুভেটাৰ আৰু বুজিয়ে পায় আগতে ক'লোৱে এইফালে চাওক মজা আছে কেইটা 12 ভল্টৰ হয় তাৰপিছত এইফালে আছে এডপ্টাৰ এইফালে আছে ফিমেল এটা চকেট আছে এইফালে তাৰপিছত ইয়াতে আছে এডপ্টাৰটো গাইছে একদম এইটো চাওক এইটো হ'ল কণ্ট্ৰলাৰটো ইয়াতে চাব পায় মানে কিমান গৰম হৈছে ভিতৰত এইটোৱে হ'ল মেইন বস্তুটো এডপ্টাৰ 12 ভল্ট এডপ্টাৰ মজা গাইছে একদম এইটো গোটেই প্ৰাইচটো গাইছ 400 টকা আপোনালোকো অৰ্ডাৰ কৰিব পাৰে বস্তুটো এটা দুটা তিনিটা চাৰিটা পাঁচটা বস্তু মজা গাইছ আপোনালোক অৰ্ডাৰ কৰিব এইটো মই ডিছক্ৰিপশ্যনত লিংকটো দি দিম বাৰু অৰ্ডাৰ কৰিব পাৰে চাই তো আৰু কিবা কিবি আৰু 200 টকামান খৰচা আছে গাইছ এফালে 420 টকা তাৰপিছত আৰু সেইফালে আছে হোল্ডাৰ দুটা আনিব লাগিব আৰু টেপ দুটা নিব ডাঙৰ ডাঙৰ যিটো টেপ বক্সটোত মাৰিব লাগিব তো টেপটো পেকিং কৰি থৈ দিলোঁ তাৰপিছত এতিয়া আনিব লাগিব কাৰ্টুন এটা মেইন বস্তুটোৱে হ'ল কাৰ্টুন তো এতিয়া কাৰ্টুনটো আনিব যাম অলপ পিছত তাৰপিছত আনিব লাগিব একদম হোল্ডাৰ তাৰপিছত আনিব টেপ এটা মানে মোৰ ঘৰত এটা আছে বাৰু টেপ তো এই টেপটো মানে অলপ ডাঙৰ লাগিব আৰু ভালকৈ লাগিব এইটো এটা টেপ এনেকুৱা তো এইটো মানে অলপ কালাৰটো অলপ মানে এনেকুৱা টাইপৰ কালাৰটো আনিব লাগিব দুটা নিম তো দুটাতে হৈ যাব পাৰে আৰু গাইজ মানে বস্তুটো আকৌ ওলাই লৈছোঁ এইফালে তো মানে ইউটিউবত চাইছোঁ ভিডিঅ'কেইটা তো ফাৰ্ষ্টতে বস্তুটো মানে ছেটিং মিলাব লাগিব দুটামান বাজিলে তো এতিয়া ভাতটো খাব লাগিব আৰু আজি চব্জিকেইটা চাব পাৰে এইফালে মানে আছে ৰঙালাওৰ শাক তাৰপিছত এইফালে আছে ৰঙালাওৰ যিকেইটা মানে ডাটাটো থাকে সেই ডাটা দি মানে এইটো দালিৰ বৰা আৰু তো সেইটো দি কিনে বনাইছে একদম তো এতিয়া মানে আজি মানে গোটেই চব ৰঙালাওৰে হয় তো খালোৱে আৰু চাওক না বৰষুণটো আকৌ আৰম্ভ কৰি দিলে এইটো বতৰত নহয় বহুত দিগদাৰ গাইছ ক'তো ফালে ওলাব নোৱাৰি এই বৰষুণটোৰ কাৰণে আৰু এইফালে আমাৰ মুনু আছে আৰু গুটি আছে গুটিক চাওক গাইছ আপোনালোকক দেখাইছিলোঁ একদম আগত আমাৰ গুটি কিমান ডাঙৰ হ'ল এইটো চাওক গুটি এইটো চিনিয়ে পায় আমাৰ এই কুলাৰটো গাইছ গুটিটো ইয়ে গুটি হয় আমাৰ কুলাৰটো গুটি আৰু এইটো আগফালৰ মানে ব্লেক এণ্ড হোৱাইটটো এইটো হ'ল মুনু আৰু এটা আছে গুটি তাৰপিছত আৰু পিছফালৰটো এইটো নাম চাম নাই গাইছে এইটো গুটি আমাৰ গুটি ই ভাবিছে গাইছ ভিডিঅ' কৰি আছোঁ যে ই ভাবি আছে হাতত কিবা ৰাখিছোঁ নেকি চাই আছে চাওক কেনেকা এইফালে মানে চব বস্তুকেইটা মানে এই আমাৰ এটা এক্সপাৰ্ট আহিলে ইয়াক দি মানে চব ছেটিং কৰাই ল'লোঁ এইফালে
তো ইও মানে অলপ এক্সপিৰিয়েঞ্চ আছে মানে আগৰ পৰাই প্ৰেক্টিকেল আৰু মইতো অকলে চাইছোৱে বস্তুটো ই পুৰা শিকি গ'ল এতিয়া আৰু এফালে আছে নিখিল দোষ ই মানে বিচিত্ৰহঁতৰ ঘৰত একদম ৰসগোল্লা খাবলৈ আহি গ'ল একদম তাগৰা ৰসগোল্লা আৰু নিজৰ লেটাৰ লোৱাটো খোৱা নাই এতিয়ালৈকে পাৰ্টিটো গাইজ পাৰ্টিটো দিয়া নাই এতিয়া কেতিয়া দিব জানো কেতিয়া দিবি মাৰ্কশ্বিট আনিব যেতিয়া যাম তেতিয়া পাৰ্টি দিব লাগিব আৰু একদম হোটেলত গপাই দিম আৰু গাইজ এইফালে চাৰ্জো নাই ফোনটো একদম তো মানে ইউটিউবত চাই মানে ভিডিঅ'টো একদম চাৰ্জে খতম কৰি দিলোঁ আৰু এতিয়া মানে বিচিত্ৰহঁতৰ ঘৰত গৈ একদম চাৰ্জটো দিম বিচিত্ৰহঁতৰ ঘৰত আৰু এতিয়া এইফালে চাব পাৰে আমাৰ নিখিল দোষে একদম দি দিলে ৰসগোল্লা বৰা এইফালে পুচকিৰ মা আছে মানে বিচিত্ৰাৰ মা আৰু একদম লৈ আহিলে লাজ লাগে ৰসগোল্লাটো এবাৰ দেখা নাই ৰসগোল্লাটো এইটো গাইছ মই খালোঁ আকৌ মোৰ কাৰণে লৈ আহিলে নাখালে আকৌ বেয়া পাব সেইকাৰণে খাব লাগিব আছোঁ ঘৰ আৰু তো এইফালে আছে বিচিত্ৰাৰ ভাইটি একদম এই গাইছ চুমা দি দিলে আপোনালোকক আৰু গাইছ এতিয়া নিখিলো যাবলৈ ওলাই গ'ল এইটো চাব পাৰে একদম কুछ বল দো ব্লগ মে তো গাইছ আৰু নিখিলো গুচি গ'ল তো এতিয়া হৈ গ'ল সন্ধিয়া একদম আৰু এতিয়া ঘৰতে আছোঁ আৰু মায়ে বনাই আছে চাহ তাৰফালে আছে ভণ্টি এইফালে হৈ গ'ল চাহ এইফালে চাব পাৰে আৰু আজি আছে চামোচা মানে চিংগৰা আৰু লাল চাহ তো মই মানে লাল চাহেই খাওঁ তো এই বস্তুকেইটা খাব লাগিব একদম মজা আছে সন্ধিয়াৰ চাহ আৰু খাই লওঁ তাৰপিছত যাব লাগিব কেইটামান বস্তু আনিব এতিয়া গৈ আছোঁ মানে হোল্ডাৰ কেইটামান আনিবৰ কাৰণে একদম তিনালিৰ পৰা আনিব লাগিব মেল চকেট এটা আনিব লাগিব মানে তাৰপিছত আৰু টেপ দুটামান আনিব লাগিব যিটো 3 ইঞ্চি টেপ সেইকেইটা আনিব লাগিব চাই লওঁ পাওঁ নে নাই বস্তুকেইটা লৈ আহিলোঁ এইফালে আছে দুটা হোল্ডাৰ একদম মজা আছে হোল্ডাৰকেইটা একদম 40 টকাকৈ ল'লে আৰু এইফালে এইটো ল'লে চব মানে এইটো মানে প্লাগটো হ'ল 30 টকা আৰু এইফালে ব্লেক টিপ এটা আনিলোঁ লাইট এটা আনিছিলোঁ মাত্ৰ ঘূৰাই দি আহিলোঁ মানে দোকানত মানে 100 ৱাটৰ দি দিলে মানে মোৰ ওচৰত 60 ৱাটৰ দি দিলে মানে মোৰ ওচৰত যিটো আছে এইটো 100 ৱাটৰ তো মানে সেইকাৰণে দুটা একে লাগে তো এইটো মানে ভুল দি দিলে আৰু তো সেইকাৰণে বেলেগ দোকানৰ পৰা আকৌ আনিব লাগিব কালি মানতে আনিম তো আপোনালোকক মানে বস্তুটো বনোৱাটো মই কালিয়ে ডাইৰেক্ট দেখাম নেক্সট ব্লগত আৰু এইটো মানে এতিয়া যাব লাগিব গাইছ বৰপথাৰ একদম লগৰ এটা আহি আছে মানে চিনিয়ে পায় চনুক তো গাইছ এতিয়া যাবলৈ ওলাই গ'লোঁ মানে বৰপথাৰ একদম চনুকো আহি আছে আহি পালে আৰু সি ভাড়া লৈ আহি আছে হ'ব পাৰে আহি গ'ল একদম হৰেণ মাৰি আহি আছে এইটো চাওক চিঞৰি এইটো আহি গ'ল গাইছ দোষ আহি পাই গ'লে একদম বৰপথাৰ একদম কালিবাৰী মানে তো এইফালে চাব পাৰে একদম ভিউটো ৰাতিৰ মজা এইফালে চনুপ আছে মানে অলপ দোকান ফালে গ'ল একদম এইফালে চাব পাৰে মানুহকেইটা অহা তো ইহঁতি মানে ইয়াত ফল দোকানত সোমাইছে তো এতিয়া আৰু আগফালে যাব বোলে একদম মানে কাপোৰ চাপোৰ বোলে ল'ব আজি চনুপক কিবা ল'ব বোলে একদম এইফালে চাওক নি ভাঙি চাঙি সোমাই দি আছে গাইছ বক্সটোক চাওক নাই এইটো জগা বোলে বক্সটো সোমাই দিছে চাওক আমি মানে ভাড়া লৈ অহা মানুহকেইটা এটা ঘৰত সোমাইছে তো এতিয়া আমি এটা গাঁৱত আছোঁ এইফালে আছে চনুপৰ টমটমটো একদম দোষ এইফালে একদম টোপনি লাগি গ'ল হ'ব পাৰে আৰু ইয়াত অলপ দেৰি ৰখিব লাগিব একদম এতিয়া টাইমটো হৈ গ'ল 8:30মান বাজি গ'ল আৰু এইফালে ইনচুবেটাৰটোৰ কাৰণে দুটা টেপ লৈ ল'লোঁ বৰপথাৰৰ পৰা আৰু বাকী হোল্ডাৰ চোল্ডাৰ দেখিলে চব লৈ ল'লোঁ তো কালি মানে মাছৰ কাৰ্টনটো ল'ম আৰু একদম গোটেই চাৰিওফালে টেপ চেপ মাৰিম ধুই চুই একদম আপোনালোকক কালি একদম ধুনীয়াকৈ দেখাম আৰু তো ব্লগটোৰ সৈতে জড়িত হৈ থাকিব তো গাইজ ঘৰ আহি পালোঁ তো আজিৰ ব্লগটো ইমান আছিল যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মানে 60 ৱাটৰ লাইটটো মানে পোৱা নাই মই বৰপথাৰত তো এতিয়া দুটা মানে 100 ৱাটৰো লগাব লাগিব তো ইমান আছিল বাই বাই